চেতনা মঞ্চে আমাৰ কেইবছৰমানৰ পৰা আমাৰ এই বৰ্ডাৰ এলেকাত সীমান্ত এৰিয়াত বহুতখিনি প্ৰগ্ৰাম কৰি আছে সমগ্ৰ ভাৰতত আৰু আমাৰ এইফালে পশ্চিম অসমত আমাৰ এই পাৰ্টিকুলাৰ অঞ্চলত বাংলাদেশৰ এইফালে বৰ্ডাৰ হয় আৰু পূবৰ ফালে ভূটানৰ বৰ্ডাৰ হয়। এই অঞ্চলতো কিছুমান কালচাৰেল এক্টিভিটি আৰম্ভ কৰিছে। ইয়াৰ আগত চৰাইবিলত কৰিছিলে আৰু এতিয়া কোকৰাঝাৰত সাৰহাট টু যে প্ৰণাম এটা থিম লৈ পেলাই ইয়াত কালচাৰেল প্ৰগ্ৰাম লৈছে আৰু সুন্দৰ হৈছে। আৰু যিটো সীমান্ত চেতনা মঞ্চৰ এটা মহৎ উদ্দেশ্য, সীমা এৰিয়াবিলাকত বহুত সময়ত অলপ নেগলেক্ট কৰা হয়। সেইবিলাকত যিখিনি সমাজ থাকে সেইসকলে বিভিন্ন সমস্যাত ভুগিব লগা হয়। এটা ছাইডত ডেভেলপমেণ্ট পইণ্ট অফ ভিউ সীমান্ত অঞ্চলবিলাকত বহুত সময়ত এৰাই চলা হয় আৰু বেলেগ বেলেগ যিবিলাক সমস্যা আছে বা বেলেগ বেলেগ দিশ আছে সেইবিলাকতো বহুতখিনি সুযোগ নাপায়। গতিকে এই প্লেটফৰ্মটো দি পেলাই আমাৰ মাজত ঐক্য সংগতি, আমাৰ মাজত একতা এইটো বজাই ৰখাৰ কাৰণে আৰু এটা জনগোষ্ঠীয়ে আনটো জনগোষ্ঠীৰ মাজত কেনেকৈ শক্তিশালীভাৱে আমাৰ সম্বন্ধটো শক্তিশালী ৰাখিব পাৰে এনেকুৱা উদ্দেশ্য লৈ এই প্ৰগ্ৰামবিলাক কৰি আছে। আৰু আজি কোকৰাঝাৰত দিনজোৰা কাৰ্যসূচীৰে এই প্ৰগ্ৰাম ৰাখিছে। ইয়াত আমাৰ ষ্টেট সভানেত্ৰী বাইদেউ আহিছে আৰু বহুত নেতাসকল সীমান্ত চেতনা মঞ্চৰ উপস্থিত আছে। খাস কৰিকে প্ৰতিপঞ্জী ডাঙৰীয়া আছে, বহুত বছৰৰ পৰাই ইয়াত সংঘৰ কাম কৰি আছিলে, এতিয়া সীমান্ত চেতনা মঞ্চৰ কোঅৰ্ডিনেটৰ নেশ্যনেল দায়িত্ব পাইছে। গতিকে এই প্ৰগ্ৰামত আহিবলৈ পাই আনন্দিত হৈছোঁ আৰু অনাগত দিনতো এই সৰহদ অঞ্চলত বা এই বৰ্ডাৰ এৰিয়াত বিভিন্ন কাৰ্যসূচী তেখেতসকলে ল'ব। এই কাৰ্যসূচীৰ দ্বাৰা আমাৰ সমন্বয়, আমাৰ ঐক্যতা এই অঞ্চলত যাতে ভাল পৰিৱেশ থাকে সেইটোৱে মই কামনা কৰোঁ। খুব চিন্তিত হৈছোঁ যে এনেকুৱা কিছুমান সমস্যাবিলাক হৈ আছে। সেই সমস্যাবিলাক লৈ সমাধানৰ কাৰণে মই আজি বিভিন্ন ডিষ্ট্ৰিক্টৰ আমাৰ যোৱা 2 বছৰৰ ক্ৰাইমৰ ট্ৰেণ্ডটো কি, কেতিয়াবা ড্ৰাগছৰ কিবা এটা কেছ হৈছে, ক'ৰবাত ডকাইতি কেছ হৈছে, এইবিলাক লৈ পেলাই এটা চিৰিয়াছ আমি মিটিং কৰিবলৈ গৈ আছোঁ যাতে অনাগত দিনত এই ইছ্যু এনেকুৱা সমস্যাবিলাক স্থায়ীভাৱে সমাধান কৰিব পাৰে আৰু যি ইউথবিলাক এনেকুৱা কেছবিলাক ইনভলভ আছে সেই সকলক যাতে আইনগতভাৱে শাস্তি দিব পাৰে।